নমস্কাৰ, আজি আমি জানিম যে পৰীক্ষাত কেনেকৈ নকল মাৰিব লাগে। আজি ভিডিঅ'টোৰ মাধ্যমে কিছুমান টিপছ জনাম, যিখিনি টিপছ যদি তোমালোকে ফ'ল' কৰা চিয়'ৰ তোমালোকে পৰীক্ষাত নফচা। অৰ্থাৎ তোমালোকে ইমানেই ধুনীয়াকৈ চিটিং কৰিবা, যে তোমালোকে ইমানেই ধুনীয়াকৈ নকল মাৰিবা যে কোনো টিচাৰে গমেই নাপাব যে তোমালোকে নকল মাৰিছা বুলি। চ' নমস্কাৰ, মংকুৰদীপ গগৈ আৰু তোমালোকে চাই আছা তুৰি অসম লাৰ্ণাৰ ইউটিউব চেনেল। এইটো ৰিকুৱেষ্ট বহুতে কৰিছিলে যে এনেকুৱা এটা ভিডিঅ' লাগে বুলি, তাৰ কাৰণে আজি ভিডিঅ'টো উপস্থাপন কৰিছোঁ। হয়তো বহুতে ভিডিঅ'টো চাই বেয়া কমেণ্টো কৰিব পাৰে বা বহুতে হয়তো ভালো পাব পাৰে ভিডিঅ'টো চাই। আৰু যি কি নহওক তোমালোকৰ ৰিকুৱেষ্ট কৰ্মে ভিডিঅ'টো উপস্থাপন কৰিছোঁ, প্ৰত্যেকে সম্পূৰ্ণৰূপে চাই থাকিবা। এতিয়া মেইন পইণ্টটো হৈছে যে তোমালোকে বহি কলম আৰু তোমালোকৰ যি পৰীক্ষা আহি আছে আগন্তুক, যিটো নকল বনাম বুলি ভাবিছে যিটো ছাবজেক্টৰ, সেই কিতাপখন তোমালোকে পৰাপক্ষত তোমাৰ ওচৰত আনি থোৱা বৰ্তমান সময়ত। কিয়নো যিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট বুলি মই কৈছোঁ বা টিচাৰসকলে কৈছে, সেইখিনি কেনেকৈ নকল হিচাপে ল'ব পাৰিবা বা নকল কেনেকৈ বনাবা তাক কেতিয়াবা আমি জানিম। গতিকে সেইকেইটা দৰকাৰ হ'ব, সেইকাৰণে তোমালোকে ওচৰত সেইকেইটা বস্তু লৈ আনা। এটা মেইন পইণ্টটো হৈছে যিহেতু তোমালোকে বহি এখন আনিছা, গতিকেলৈ তোমালোকক যিখিনি মই কৈছোঁ কমন পৰিব বুলি বা ইম্পৰ্টেণ্ট বুলি বা বেলেগ কোনোবাই কৈছে ইউটিউবত বা টিচাৰসকলে কৈছে, সেইখিনি পোনপ্ৰথমতে সেই নোটছখনৰ পৰা চাই বা সেই কিতাপখনৰ পৰা চাই পোনপ্ৰথমতে তোমালোকৰ যিখন বহি আছিলে সেই বহীখিলাত প্ৰথমতে লিখি লোৱা আৰু ওপৰত হেডলাইন দিবা যে নকল বুলি। ঠিক আছে, নকল বুলি হেডলাইনত লিখি ল'বা। তাৰপাছত যিখিনি কুৱেশ্যন আনচাৰ দিয়া হৈছে সেইখিনি তোমালোকে লিখি ল'বা। যিদৰে কুৱেশ্যনটো কৈছোঁ মই মোৰ অন্য ভিডিঅ'ত বা অন্য বেলেগ ইউটিউবাৰে যেতিয়া কৈছে বা যিসকল টিচাৰে তোমালোকক কৈছে, সেই কুৱেশ্যনটোত ইজিলি তোমালোকে নিজৰ সেই বহীখনত লিখি ল'বা পেজত। লিখি হোৱাৰ পাছত তোমালোকে সেই যিগিলা কাগজ, সেই কাগজবিলাক তোমালোকে ফালিবা। ফলাৰ পাছত কি কৰিবা, তোমালোকে সেই ফলা কাগজখিলা যিহেতু নকল মাৰিবা, তোমালোকে হয়তো বানান ভুল হৈ থাকিব পাৰে এটা দুটা, গতিকে তোমালোকে তাত কি ভুল হৈছে বা কি ভুল না হোৱা বাৰে বাৰে সেই যিখিনি লিখিলা তোমালোকে সেইখিনি চেক কৰা। কাৰণ কিজানিবা ভুলো হৈ যাব পাৰে, আৰু যদি ভুলটো যদি তোমালোকে লিখা তেতিয়াহ'লে হয়তো পৰীক্ষাত ফুল মাৰ্কছ নাপাবও পাৰা। গতিকে চেক কৰা যে কুৱেশ্যনটোৰ আনচাৰ ঠিকে লিখিছোঁ নে, কিবা ভুল হৈছে নেকি। 4 বাৰ 3 বাৰ 2 বাৰ 5 বাৰ যোনে যিবাৰ পাৰা মুঠতে সেই পেপাৰখনতে যিখিনি কাগজত লিখিলা সেই কাগজখিলা ভালদৰে তোমালোকে 4-5 বাৰমান পঢ়া। 4-5 বাৰমান পঢ়াৰ পাছত তোমালোকে যিমানখিনি নকল বনালা সেইখিনি তোমালোকৰ যিখন পঢ়া টেবুল আছে, সেই পঢ়া টেবুলখনৰ ওচৰত যিখন টেবুল আছে সেই টেবুলখনত তোমালোকে সেই নকলখিনি ভালদৰে থৈ দিবা। এনেকুৱা জেগাত থবা যাতে তোমালোকে টেবুলখনলৈ আহিলেই তোমালোকৰ চকুত সেই নকলখিনি পৰে। কাৰণ সেই নকলখিনি তোমালোকে যদি তোমাৰ চকুৰ আগত পৰে তেনেহ'লে পৰীক্ষা দিনাখন তোমালোকে নকল নিওঁতে হয়তো কোনো প্ৰব্লেম নহ'ব, কাৰণ তোমালোকৰ মুখৰ আগতে থাকিব বা মিছ হৈ নাযাব বা তোমালোকৰ থাকি নাযাব। গতিকে তেনেকুৱা জেগাত থবা যাতে তোমালোকে প্ৰত্যেক দিনাই ৰাতিপুৱাই শুই উঠি যাতে দেখি পোৱা সেই নকলখিনিহে। বাকী সেইখিনি কৰাৰ পাছত তোমালোকে কি কৰিবা, পৰীক্ষাৰ আগদিনাখনো এবাৰ চেক কৰি ল'বা যে সেই নকলখিনি কিবা ভুল হৈছে নেকি। বাই চান্স যদি তোমাৰ ভুল হৈ যায় পৰীক্ষাত যিটো নম্বৰটো কম পাবা বুলি মই অলৰেডি কৈছোঁ, গতিকে এগেইন এবাৰ চেক কৰিবা কিজানিবা ভুলেই হৈছে নেকি এটা দুটা কুৱেশ্যন আনচাৰ, সেইকাৰণে তেনেকৈ চেক কৰি ল'বা। তাৰপাছত ঠিক তেনেদৰে পৰীক্ষাৰ আগতো অৰ্থাৎ 1 ঘণ্টা পূৰ্বে তোমালোকে নিজৰ আইডিখিনি চাবা। আইডি কাৰ্ড, তোমালোকৰ পৰীক্ষাৰ যি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড যি সেইখিনি চাবা। লগতে তোমালোকৰ যিখিনি তুমি লিখিছিলা নকল সেইখিনিও এগেইন চাই ল'বা, কিজানিবা সেইটো সময়তো কিবা ভুল হৈ থাকিব পাৰে কুৱেশ্যন আনচাৰ এটা হ'লেও, সেইকাৰণে সেইখিনিও চেক কৰিবা। চেক কৰাৰ পাছত যিখিনি তোমালোকে কাগজ নকল বনাইছিলা তোমালোকে সেই নকলখিনি তোমালোকে ঘৰৰ যিখন পঢ়া টেবুল আছিলে তাতে থৈ আহিবা। থৈ অহাৰ পাছত এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লৈ যাবা পৰীক্ষা হলত। তাত গৈ পৰীক্ষা দিবা। চাবা তোমালোকৰ যিটো কুৱেশ্যনে নাহক কিয় নকলখনত যিটোৱে লিখিছিলা তুমি সেই কুৱেশ্যনটোত যিমান মাৰ্কছ আছে তুমি সিমান মাৰ্কছ পাবলৈ সক্ষম হ'বা। অৰ্থাৎ তোমালোকে সেই কুৱেশ্যনটো যিটো লিখিছিলা নকলখনত সেই কুৱেশ্যনটো আনচাৰ স্পষ্টভাৱে তোমালোকে নকলৰ সহায়ত লিখিব পাৰিবা। তোমাৰ মাইণ্ডত ইমানেই ধুনীয়াকৈ থাকিব যে তুমি নকল কৰি পিনি ইজিলি তোমালোকে সেই যিটো পৰীক্ষাত মাৰ্কছ আছে সেই মাৰ্কছটোৱে পাবলৈ সক্ষম হ'বা। আৰু তুমি চাবা যে কোনো টিচাৰে তোমাক নকয় যে তুমি নকল কৰিছা বুলি, আৰু তোমাক কোনেও সন্দেহ নকৰে পৰীক্ষাত যে তুমি নকল মাৰি আছা বুলি। কিন্তু তুমি যিহেতু নকল মাৰিছা তুমিহে জানা বা মইহে জানো, কিন্তু তুমি নকল মাৰি আছা। চ' ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ কিছুমান কথা ভালদৰে তোমালোকে বুজি পালা যে নকল কেনেকৈ মাৰিব লাগে। হয়তো বহুতে বেয়াকৈও কমেণ্ট কৰিব পাৰে যে কি টিপছ দিছ। চ' এইখিনি
টিপছ নিশ্চয় ফ'ল' কৰিবা চিঅ'ৰ পৰীক্ষাত যিটো মাৰ্কছ পাম বুলি ভাবিছে ন তাতকৈ বেছি মাৰ্কছ পাবলৈ সক্ষম হ'বা চ' ভিডিঅ'টো ইমান পৰে চাই থকাৰ কাৰণে তোমালোক সকলোকে বহুতে বেছি ধন্যবাদ নকল টিপছটো কেনেকুৱা লাগিল ভাল লাগিল বেয়া লাগিল সকলোখিনি কমেণ্ট নিশ্চয় কমেণ্ট কৰিবা আৰু যদি ভিডিঅ'টোৰ পৰা উপকৃত হ'লা নিশ্চয় বন্ধুবৰ্গৰ এজনলৈ শ্বেয়াৰ কৰি দিবা চ' নেক্সট ভিডিঅ' লগ পাম তাৰ আশাৰে বহুত বেছি ধন্যবাদ জয় অসম